बर' कछारी गावहायुङारि खुंथाया सरकारजों दाजानायनि उननिफ्राय आबाद बिथिं, सोलोंथाइ बिथिं, हारिमु बायदि बिथिङाव जों हाबाफारि लानायनि अनगायैबो देग्लाय जोङो बर' कछारी काउन्सिलनिफ्राय मोन 8 गुबुन गुबुन जिल्लायाव मिरु बर' राव सोलोंथाइनि मिरु जों बेखेवनायनि हाबाफारि लादों। बेनिनो दिनै गलाघाट जिल्लानि सुरुपथार फरायसालिमानि हेफाजाबजों बर' कछारी गावहायुङारि खुंथाया दिनै बर' राव सोलोंथाइ मिरु बेहाय जों बेखेवनाय जादों आरो बे बेखेवनाय हाबाफारियाव गुवाहाटी मुलुगसोलोंसालिनि बर' बिफाननि लोगो बिबुंगोरा डक्टर इस्माइल हुसैन बिथांखौ जों हांख्रायनानै लाबोदोंमोन। बिथाङा बर' राव थुनलाइनि जारिमिन, बर' रावखौ गाव बोरै सोलोंथों, बर'नि अनगायैबो जे मालायनि रावखौबो बा मालायाबो जे बर'खौबो सोलोंनांगौ बे बाथ्राफोरखौ बिथाङा गावनि बुंथिनायनि गेजेरजों फोरमायदों आरो बेहाय गाहायै सुरुपथार फरायसालिमानि जोंनि मानगोनां प्रिन्सिपाल डक्टर प्राप्ति ठाकुर आरो गुबुन गुबुन बिबुंगोरा बिथांमोना जोंखौ मदद खालामदों आरो बेनि लोगोसे सुरुपथार ओनसोला जिहेतु गुबुन गुबुन हारि माहारिनि गेजेराव बयबो रायजो जानाय मोनसे जायगा, बेहाय माने अखम छात्र सन्थाननि बिबानगिरि फैदों, सुथिया छात्र सन्थाननि बिबानगिरि फैदों आरो जोंनि माहारियारि आफादफोरनि एबसु, आबुब, साहित्य सभा बिथांमोनाबो दंमोन। आं मिजिंथिदों जे जोङो बर' राव थुनलाइखौ फेहेरनायाव अकल बर'आल' नङा, जोंनि जायगायाव बर'आबो बर' रोङि दङ, बिथांमोनाबो सोलोंनायनि अनगायैबो गुबुन गुबुन राव हारिमुनि मानसिफ्राबो बे रावखौ सोलोंनाय गोसो जादों आरो सुरुपथार फरायसालिमानि गोबांथार बिबुंगोरा बिथांमोनाबो बेयाव फरायसा हिसाबै सोलोंगोन होननानै बुंदों। बेनि थाखाय जों गोजोननाय मोन्दों आरो नैबे हाबाफारिखौ जाफुंहोनायनि थाखाय आं साफ्रोमबो नुजाफैनो हानाय रायजो राजा, फोरोंगिरि, गेदेमा बिथांमोन, माहारियारि आफादफोरनि दैदेनगिरि बिथांमोन आरो खौरांगिरि बिथांमोनखौबो आं साबायखर जासियो। बर' कछाৰী কল্যাণ সাহিত্য শাখিত গঠন হোৱাৰ পিছত আমাৰ যোৱাবাৰৰ যি বিত্তীয় বৰ্ষত আমি ঠিক কৰি লোৱা আমাৰ যে কাৰ্যসূচী যে অসমৰ বিভিন্ন অঞ্চলত বিশেষকৈ বৰ' কছাৰী কল্যাণ সাহিত্য শাখিত পৰিষদৰ এলেকাত এনেকুৱা কিছু অঞ্চল আছে বড়ো ভাষা ক'বলৈ মানে ইচ্ছুক হ'লেও নোৱাৰে, তাৰ এটা ব্যৱস্থা হিচাপে, তাৰ এটা কাৰ্যসূচী হিচাপে আমি 8টা জায়গাত আমি বড়ো ভাষা ল্যাঙ্গুৱেজ লাৰ্ণিং চেণ্টাৰ আমি শুভ উদ্বোধন কৰি আছোঁ। তাৰে আজি সুৰুপথাৰ মহাবিদ্যালয়ৰ সহযোগত বৰ' কছাৰী কল্যাণ সাহিত্য শাখিত পৰিষদৰ যি কাৰ্যসূচী আমি ইয়াত গুৱাহাটী ইউনিভাৰ্চিটিৰ বড়ো বিভাগৰ মুৰব্বী ডক্টৰ ইছমাইল হুছেইন ডাঙৰীয়াই শুভ উদ্বোধন কৰিলে। ইয়াত আহি খুব ভাল লাগিছে আৰু তাতকৈ ভাল লাগিছে আমাৰ সুৰুপথাৰ মহাবিদ্যালয়খনৰ যে ভাইচ প্ৰিন্সিপালে যিবোৰ দিহা পৰামৰ্শ, ভাইচ প্ৰিন্সিপাল জয়ন্ত বৰা ডাঙৰীয়াই যিবোৰ মানে দৃষ্টিভংগীৰে আমাক মানে কি পৰামৰ্শ দিছে, নিশ্চয় আহি থকা দিনবোৰত কাউন্সিলৰ আৰু আমাৰ বড়ো মানুহৰ কাৰণে যথেষ্ট উৎসাহজনক আৰু সহায়ক হ'ব বুলি মই ভাবোঁ। ঠিক তেনেকৈ আমি তিনিচুকীয়াত মাৰ্ঘেৰিটাত ভিতৰপাও এটা লৈছোঁ, ঠিক তেনেকৈ ডিব্ৰুগড়ৰ কছাৰী পথাৰৰ এটা কেন্দ্ৰ আমি উদ্বোধন কৰিম, চৰাইদেউ জিলাৰ বেঙেনাবাৰী অঞ্চলত আমি এটা উদ্বোধন কৰিম, দৰঙৰ এটা অঞ্চলত আৰু বকত গুৱাহাটী উত্তৰ গুৱাহাটীৰ এটা, তাৰপিছত গুৱাহাটী যিটো নেকি সোণাপুৰ অঞ্চলত এটা, তেনেকৈ আমি 8টা চেণ্টাৰ আমি শুভ উদ্বোধন কৰিম। আজি ইয়াত ছেকেণ্ড সুৰুপথাৰ মহাবিদ্যালয়, কিন্তু ছেকেণ্ড হয়, কিন্তু ইয়াত কলেজ অথৰিটিয়ে সুৰুপথাৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই যিবোৰ সা সুবিধা, যিবোৰ হল এৰি দিয়াৰ যিবোৰ সিদ্ধান্ত লৈছে আৰু এজন অধ্যাপক ডাঙৰীয়াই কৈছে, এছামিজ বিভাগৰ মুৰব্বী কি নাম আছিলে, প্ৰণৱ ঢেকিয়াল ফুকন, তেখেতে কৈছে মই যিহেতুকে অসমীয়াৰ এজন অধ্যাপক, মই বড়ো ভাষা ইয়াত শিক্ষণ কেন্দ্ৰত মই ফাৰ্ষ্ট এজন ষ্টুডেণ্ট হ'ম বুলি তেখেতে কৈ লৈছে নিজৰ বক্তব্যত। তেখেতলৈ বহুত বহুত ধন্যবাদ আৰু বিশেষকৈ আমি এই মুহূৰ্তত সুৰুপথাৰ মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ দিব লাগিব আৰু ইয়াত লগত জড়িত যিমান আমাৰ এপছুৰ, আমাৰ আছুৰ, সংযুক্ত বড়ো গণমঞ্চ UBPৰ, সদৌ বড়ো মহিলা কল্যাণ পৰিষদ, বড়ো সাহিত্য সভা,
তেনেকৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ চুতীয়া ছাত্ৰ সন্থাৰ যি বিষয়ববীয়া যি অনুষ্ঠানসমূহৰ পৰা আগবাঢ়ি আহি এইখন কেন্দ্ৰ শুভ উদ্বোধন আজি কৰিলে সকলোলৈ মই ধন্যবাদ দিছোঁ কাউন্সিলৰ ফালৰ পৰা হৈ যিহেতুকে মই কাউন্সিলৰ এডুকেশ্যন ডিপাৰ্টমেণ্টটো চাই আছোঁ মই আহি থকা দিনবোৰত সকলো অঞ্চলৰ মহাবিদ্যালয় হওক বা বিভিন্ন সামাজিক অনুষ্ঠানেই হওক ছাত্ৰ সমাজেই হওক ছাত্ৰ সন্থাই হওক তেখেতসকলৰ পৰা নিশ্চয় আহি থকা দিনবোৰত সহায় সহযোগ পাম বুলি আশাবাদী ধন্যবাদ বড়ো ভাষা শিক্ষা কেন্দ্ৰৰ উদ্বোধন কৰি আপোনাৰ কেনে অনুভৱটো ক'বলৈ গ'লে ভাষা শিক্ষা এই বস্তুটো আচলতে অথলে নাযায় কোনোবাই যদি কিবা এটা নতুন ভাষা শিকে সেইটো একদম নিজৰ বন্ধুৰ দৰে কাম কৰে আজীৱন এই ভাষাটোৱে তেওঁক মানে সহায় কৰি থাকে আৰু এই বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদৰ আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ উদ্যোগত আজি যি 3 মহীয়া বড়ো শিক্ষণ মানে কাৰ্যসূচী হাতত লৈছে অৰ্থাৎ কেন্দ্ৰ মুকলি কৰিবলৈ গৈছে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল এই অঞ্চলৰ যিসকল মানুহে মানে বড়ো ভাষাৰ প্ৰতি আগ্ৰহী তেখেতসকলে এই কেন্দ্ৰৰ জৰিয়তে যে শিকাৰ এটা সুবিধা পাব বিনামূলীয়াকৈ যিটো অধ্যয়ন কেন্দ্ৰ খুলিছে সঁচাকৈ এইটো মোৰ কাৰণে বৰ মানে ভাল লাগিছে আৰু গৌৰৱৰ বিষয় অঞ্চলৰ কাৰণে যে অন্ততঃ যিসকল নেকি এই ভাষাটোৰ প্ৰতি মানে শিকাৰ এটা আগ্ৰহ প্ৰকাশ কৰে তেখেতসকলে শিকাৰ যথেষ্ট এটা সুবিধা পাব বৰ ভাল কথা এইটো শিকাটো উচিত আৰু কিয়নো বড়ো राव बेवहाय फोरोंनो थाखाय जायनोखि मिरु खुलिदों नैबे बड़ो कछारी साहित्य साहित्य कल्याण परिषद आरो सरुपथार फरायसालिमानि दैदेननायाव जाय 3 दानारि मिरु मोनसे खुलिदों बर' राव सोलोंनायनि मिरु आरो बे मिरुआवहाय फैनानै जाय बर' रावखौ सोलोंनो नागिरो बिसोरो बे रावखौ सोलोंनायनि थाखाय खाबुखौ मोनगोन आरो बेवहाय आं सासे बेखेवगिरि महरै बेवहाय फैनो हानानै आं जोबोद गोजोननाय मोन्दों गोजोन्थों